নমস্কাৰ, মই দীপিনা ডেকা। আশা কৰিছোঁ সকলোৱে ভালে আছে। বহু দুখত বহু অসহায় হৈ আচলতে এই ভিডিঅ'টো মই বনাবলৈ আজি বাধ্য হৈছোঁ। কিছুদিন ধৰি কিছুমান কথাই মনৰ ভিতৰতে সাঁচি ৰাখিছিলোঁ, যিখিনি কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰম্ভণিৰে পৰা আৰম্ভ কৰোঁ। মোৰ জন্মস্থান গুৱাহাটী মহানগৰী। যদিও বা মই গুৱাহাটীত জন্ম হৈছিলোঁ, কিন্তু মই ডাঙৰ দীঘল হৈছোঁ তেনেই এখন সৰু চহৰত, জাগিৰোডত। মোৰ দেউতাৰ কৰ্মসূত্ৰে নগাঁও কাগজকল জাগিৰোডত আমি সপৰিয়ালে বাস কৰিছিলোঁ। মা, দেউতা, বা আৰু মই। মোৰ শৈশৱ, মোৰ কৈশোৰ সকলোখিনি সময় সেই কলনীখনতে অতিবাহিত হৈছিল। আৰু এই কথাখিনি ক'বলৈ পাই মই বৰ সুখী অনুভৱ কৰোঁ। সুযোগ পালেই কওঁ, আৰু মই খুব গৌৰৱ অনুভৱ কৰোঁ আচলতে, আজীৱন কৰিম। কিয়নো মই ভাবোঁ যে মোৰ জীৱনৰ এতিয়ালৈকে আটাইতকৈ সোণালী দিনকেইটা হয়তো মই কলনীত থাকি পাৰ কৰিছোঁ। কলনী বুলি ক'লে, নগাঁও কাগজ কলৰ নামটো ল'লে মই এটা কথা আচলতে খুব গৌৰৱ কৰোঁ। আৰু সেইটো আছিল এনেকুৱা যে আমি যেতিয়া তাত বাস কৰিছিলোঁ, আমি বিভিন্ন কমিউনিটিৰ মানুহ একেলগে খুব সুন্দৰকৈ পিচফুলি, শান্তিপূৰ্ণভাৱে আমি তাত বাস কৰিছিলোঁ, থাকিছিলোঁ। যেনে ধৰক তেলেগু, তামিল, মাৰৱাৰী, বিহাৰী, অসমীয়া, বঙালী, নেপালী সকলো মানুহ বৰ সুন্দৰকৈ আমি আছিলোঁ তাত। এইটো খুব এই গোটেই মানে প্ৰচেছটো খুব বিখ্যাত আছিলে সেইটো আমাৰ কলনীৰ। বিভিন্ন স্মৃতি, বিভিন্ন অজস্ৰ স্মৃতি আচলতে প্ৰতিটো কোণত, প্ৰতিটো কৰ্ণাৰত, প্ৰতিখন ঠাইত মোৰ ব্যক্তিগতভাৱে জড়িত হৈ আছে কলনীখনৰ লগত। সেয়া স্মৃতি লাগিলে NPM ডেৰে হওক, অপলা নাৰ্চাৰী, চেণ্ট্ৰেল স্কুল, হাই স্কুল, হস্পিটেল, মাৰ্কেট কমপ্লেক্স, ৱেলফেয়াৰ ক্লাব, য'ত আমি গান গাওঁ, জোনবিল ক্লাব হওক, বা দুৰ্গা পূজাৰ আয়োজন কৰা সেই ফিল্ডখনেই হওক, য'ত মই এটা সময়ত মোৰ গানৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। যি কি নহওক, সেই মঞ্চখনো নাই, সেই সময়ো নাই, সেই পৰিৱেশো নাই। এতিয়া কেৱল তাত শূন্যতাৰ বিৰাজমান। খুব বেয়া লাগে যেতিয়া মই, যিহেতু এতিয়া কৰ্মসূত্ৰে মই এগৰাকী গায়িকা, আৰু বিভিন্ন ঠাই আচলতে যাওঁ, গান গাবলৈ যাওঁ, মাতে। আৰু যেতিয়া জাগিৰোডখন পাৰ হৈ যাব লাগে, সেই সময়খিনি খুব আচলতে চেলেঞ্জিং হৈ পৰে মোৰ কাৰণে। মোৰ লগত যিসকল থাকে একেখন গাড়ীত, তেওঁলোকে নিশ্চয় যদি ভিডিঅ'টো দেখা পায়, তেওঁলোকেও ক'ব যে হয়, ঠিকেই কৈছে। মানে যিমান শুই থাকিলেও, যিমান কি কৰি থাকিলেও, সেই সময়খিনি যেতিয়া পাৰ কৰি যাওঁ, এটা বেলেগ ধৰণৰ এটা মানসিকতা আচলতে হৈ যায় অট'মেটিকেলি। সকলোকে দেখুৱাই যাওঁ, এয়া চোৱা, এইখন মোৰ স্কুল, এয়া মোৰ হস্পিটেল, আমি ইয়াতে খেলিছিলোঁ, ইয়াত আমি নাচিছিলোঁ, ইয়াত গাইছিলোঁ, ইয়াত পঢ়িছিলোঁ। খুব নষ্টালজিক ফিল কৰোঁ, আৰু লগতে খুব দুখ লাগে, খুবেই কষ্ট হয়। কাৰণ আপোনালোকক মই বুজাব নোৱাৰিম যে আমি যেতিয়া পেপাৰ মিলত আছিলোঁ, এটা বেলেগ ধৰণৰ পৰিৱেশত আমি সকলোৱে ডাঙৰ হৈছিলোঁ। আৰু তেতিয়াৰ পৰিৱেশ, এটা জীৱন্ত পৰিৱেশ, এতিয়া সম্পূৰ্ণ এটা বিপৰীত ছবি আমি দেখিবলৈ পাওঁ জাগিৰোডৰ পেপাৰ মিলত, কাগজ কলত। আৰু সেই কথাটোৱে আমাক সাংঘাতিক কষ্ট দিয়ে, আমাক বেয়া লাগে। তাতোকৈ বেয়া লাগে, তাতোকৈ দুখ দিয়ে যেতিয়া এতিয়া তাত বাস কৰি থকা পৰিয়ালসমূহৰ মৰ্ম বেদনাসমূহ শুনো বিভিন্ন প্লেটফৰ্মত। তেওঁলোকৰ কান্দোন, তেওঁলোকৰ গোটেই জীৱন কাহিনী, তেওঁলোকৰ বেদনা, সেইসমূহ দেখিলে খুব অসহায় অনুভৱ কৰোঁ। কাৰণ ব্যক্তিগতভাৱে মই একো কৰিব পৰা নাই, আৰু কৰিবও নোৱাৰোঁ দিয়কচোন। তথাপিও কিন্তু সকলোৱে আশা এটা কৰি জীয়াই আছে, বা ময়ো, আমি সকলোৱে এটা আশা কৰি আছিলোঁ যে নাই, কিবা এটা হ'ব, আমি আমাৰ পেপাৰ মিলখন পুনৰ ঘূৰাই পাম। মই নিজে আচলতে পাৰ্চনেলি বহুত
বহুতো পৰিয়ালৰ লগত এতিয়াও মোৰ কানেকশ্যন আছে, যিসকলে মোক এতিয়া খবৰসমূহ দি থাকে বা মই গম পাই থাকোঁ ক'ত কি হৈ আছে। মোৰে কেইজনমান বন্ধু বান্ধৱী, তেওঁলোকে যিহেতু মই ইঞ্জিনিয়াৰিং কৰা কিছুমান ষ্টুডেণ্টছ, মেডিকেল পঢ়া, বিভিন্ন ডিপাৰ্টমেণ্ট, তেওঁলোকে আধাতে পঢ়া এৰি দিবলগীয়া হ'ল একমাত্ৰ তেওঁলোকৰ পৰিয়াল চলাবৰ বাবে। আপোনালোকে কল্পনা কৰক, চিন্তা কৰক, মই যদি ভুল হোৱা নাই 2015 চনৰ মাৰ্চ মাহৰ পৰা এই বিষয়টো আৰম্ভ হৈছিল, আৰু যোৱা 5-6টা বছৰে যদি আমি একোটা পৰিয়ালত কমেও 4-5জনকৈ সদস্য আছে বুলিও ভাবি লওঁ, তেতিয়াহ'লে আপুনি ভাবক কিমান এটা বৃহৎ সমাজ আচলতে। তেওঁলোকে এই 5-6টা বছৰত তেওঁলোকৰ কোনো আমদানি নাই, তেওঁলোকৰ কোনো বেছিক চেলাৰী তেওঁলোকে পোৱা নাই। তেওঁলোকৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত কোন দিশে আছে, কোন দিশে গৈ আছে, আমাৰ কাৰো একো আইডিয়া নাই। কেনেকৈ জীয়াই আছে আচলতে ভাবিবও নোৱাৰি চাগে, হয়তো আপোনালোকে অনুভৱ কৰিব নিশ্চয়। ভাবিব নোৱাৰোঁ, গাটো কিবা লাগি যায়। যি কি নহওক, তেওঁলোক কিন্তু জীয়াই আছিলে, আজিলৈকে আছে। কিন্তু কথাটো হ'ল, আমি যে সকলোৱে এটা আশাৰ ৰেঙনি লৈ পেলাই, আশাৰ ৰেঙনি এটা আছিলে বা আশা লৈ পেলাই জীয়াই আছিলে, সেই আশাটো বহু খবৰে আমাক আৰু বেছি ষ্ট্ৰং কৰি দিয়ে। যেনেকৈ আপোনালোকে গম পাইছেনে নাই নাজানো, বহুতে হয়তো জানে যে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা 26% ইনভেষ্টমেণ্ট কৰা হৈছে NRLত। গতিকে সেই খবৰবিলাক খুব ইতিবাচক, আৰু সেই খবৰসমূহে আমাক যথেষ্ট মানসিকভাৱে খুব ষ্ট্ৰং কৰি ৰাখে, আৰু আমি আচলতে কোনোবা এটাখিনিত ভাবি লওঁ যে নাই আমাৰো কিবা এটা হ'ব, আমাৰ ফালেও চকু মেলি চাব। কিন্তু আনফৰ্চুনেটলি সেই আশাত চেঁচা পানী ঢালিলে এটা বিশেষ খবৰে, যিটো খবৰ আমি যোৱা এসপ্তাহৰ আগত পাইছোঁ। এখন অকশ্যনৰ নটিফিকেশ্যন, সেই নটিফিকেশ্যনখনত খুব স্পষ্টভাৱে উল্লেখ কৰা হৈছে আমাৰ উদ্যোগটো নগাঁও কাগজ কলৰ বিক্ৰীৰ কথা। গতিকে আপোনালোকে ভাবক আমি সেই কথাটো এতিয়া কেনেকৈ মানি লওঁ। ইমান এটা সফল উদ্যোগ, ইমান এটা ছাকচেছফুলি ছাকচেছফুলি এটা চলি থকা নেশ্যনেলি জনাজাত এটা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং ইণ্ডাষ্ট্ৰী কেনেকৈ আজি এই পজিশ্যন পালে বা কেনেকৈ আজি কলেপছ হ'ল, সেইটো আমাৰ হাতত কাৰো ওচৰত উত্তৰ নাই। আৰম্ভণিতে বহুজনে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলে, য'ত তেওঁলোকে প্ৰপাৰ ইনভেষ্টিগেশ্যনৰ ডিমাণ্ড কৰিছিল, দাবী কৰিছিল। কিন্তু আমি উত্তৰসমূহ নাপালোঁ, আমি কোনো ধৰণৰ সঁহাৰি নাপালোঁ। এনিৱে, এতিয়া সময়টো এনেকুৱা হৈ গ'ল যে আমাক উত্তৰ নালাগে, আমাক কোনে কৰিছে, কাৰ দুখত হ'ল, আমি এইটোও জানিব বিচৰা নাই। এতিয়া ইমানেই আচলতে অভিযোগ ইমানেই হৈ গ'ল যে শেষত কেৱল এটা অভিযোগ, এটাই আমাৰ ডিমাণ্ড থাকি গ'ল বা এটাই আমাৰ কামনা যে কাগজ কল জীয়াই থাকক। এই ভিডিঅ'টো কৰাৰ মোৰ উদ্দেশ্য এইটোৱে যে যদিওবা 2018 চনত মানুহে মোক 2-এজনে চিনি পাবলৈ আৰম্ভ কৰিছিল, আৰু তেতিয়াই মই সেই সুযোগটো লৈ পেলাই বিভিন্ন প্লেটফৰ্মত সাক্ষাৎকাৰ বা অনুষ্ঠান, পাব্লিক ফ'ৰামত মই এই আমাৰ বিষয়টো, কাগজ কলৰ বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু কেতিয়াও এনেকৈ আগশাৰীত আহি বা ফ্ৰণ্ট লাইনত আহি পেলাই শ্বেয়াৰ কৰা নাই। আজি কৰিছোঁ কিয়নো মই ভাবোঁ যে অসমৰ এটা সম্পদ, অসমৰ এটা প্ৰপাৰ্টি অসমৰ হৈ থাকক, সেয়া বিক্ৰী যোৱাটো আমি কেতিয়াও কামনা নকৰোঁ। মই আজি যিগৰাকী আপোনালোকে দেখিছে দীপলিনাক, 2-এজনে চিনি পাইছে বা 2-এজনে গান শুনি ভাল পাইছে, সেই
যিগৰাকী মই হয় সেইগৰাকীৰ আঁৰত কিন্তু মোৰ সেই উদ্যোগটোৰ, সেই সমাজখনৰ, সেই কলনীখনৰ তাত বাস কৰা মানুহখিনিৰ 90% অৰিহণা আছে। তাত মই গাবলৈ শিকিছিলোঁ, নাচিবলৈ শিকিছিলোঁ, পঢ়িছিলোঁ, খেলিবলৈ শিকিছিলোঁ, নাটক কৰিবলৈ শিকিছিলোঁ। মোক মানুহ হিচাপে গঢ়িছিল সেই কলনীখনে। আজি যদি মই তেনেকৈ সেই উদ্যোগটোৰ বাবে, কাগজ কলৰ বাবে মাত নেমাতো, মই সেই উদ্যোগটোৰ প্ৰতি, সেই সমাজখনৰ প্ৰতি চিৰ অকৃতজ্ঞ হৈ ৰ'ম আৰু মই কেতিয়াও হয়তো নিজকে ক্ষমা কৰিব নোৱাৰিম। শেষত মই মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ অসম চৰকাৰক লৈ, বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপুনি এই বিষয়টো এবাৰ ব্যক্তিগতভাৱে চকু দিয়ক। আমি আপোনাৰ পৰা আশা কৰিছোঁ আপুনি আমাক কিবা এটা বাট দেখুৱাওক। যদি NRL ধৰণৰ বা বেলেগ বেলেগ অৰ্গেনাইজেশ্যনত আপোনালোকৰ কণ্ট্ৰিবিউশ্যন আছে, মই ভাবোঁ যে নিশ্চিতভাৱে কিবা এটা উপায় ওলাব। আপোনালোকে এই বিষয়ে অকণমান আলোচনা কৰক, বিক্ৰীৰ কথা নাভাবিব। আমি সকলোৰে, মই হাজাৰ হাজাৰ পৰিয়ালৰ তৰফৰ পৰা মই আপোনাক অনুৰোধ কৰিছোঁ, এবাৰ আমাৰ কথা চিন্তা কৰি পেলাই, আমাৰ হৈ পেলাই চিন্তা কৰক। নগাঁও কাগজ কলখন বিক্ৰী নকৰিব, ৰিভাইভ কৰিবলৈ চিন্তা কৰক। আমি পুনৰ জীৱন বিচাৰিছোঁ। আমাৰ একমাত্ৰ শেষত এইটোৱে কেৱল আমাৰ অনুৰোধ, আমাৰ ইচ্ছা, আমাৰ মনোকামনা। যিখন পেপাৰ মিলে মোক মানুহ কৰিলে, টেকনিকেলি, ফিনেন্সিয়েলি, একাডেমিকেলি, সেইখন পেপাৰ মিল আচলতে মই নাইকিয়া হৈ যোৱাটো মই কল্পনাও কৰিব নোৱাৰোঁ। বাকী মই এই ভিডিঅ'টো এৰিলোঁ, আজি আপোনালোকৰ ওচৰতো এৰিলোঁ। আপোনালোকে যদি ভাবে যে মোৰ কথাখিনি হয়, আপোনালোকে এগ্ৰী কৰে, বা সেই হাজাৰ হাজাৰ পৰিয়ালৰ হৈ আপোনালোকে যদি ভাবে যে হয়, তেওঁলোক দেখোন ঠিকেই আছে, ঠিকেই কৈছে, আমি চিন্তা কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। যিমান শ্বেয়াৰ কৰিব সিমান এই মেছেজটো কনচাৰ্ণড অথৰিটিজখিনিয়ে পাব, আৰু মোৰ বিশ্বাস আমি কিবা এটা ভাল ৰিজাল্ট পাম। সকলোৱে ভালে থাকক, ক'ভিডৰ সময় সাৱধানে থাকক। ধন্যবাদ।